চিঞৰ বাখৰৰ মাজতহে বিহু হয়নে পোনপ্ৰথমে ইয়াত উপস্থিত সমূহ ৰাইজক মোৰ সেৱা আৰু শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ ৰঙালী বিহুৰ তথা অসমীয়া নৱবৰ্ষৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ সকলো ভালে থাকক তাৰে কামনা কৰিছোঁ আৰু এইখিনিতে আমাৰ বিতুপন দা ক'ত আছে নাই ককাইদেউ আমাৰ ককাইদেউ বিতুপন দাৰ লগত কথা পাতি আজি আমি ইয়াত উপস্থিত হ'লোঁ আৰু আপোনালোকৰ মাজত জিন্দা খাৰা হ'ল বিতুপন দাৰ কাৰণে বহুত বহুত ধন্যবাদ দুলীয়া আৰু এই সুযোগতে আপোনালোকে এখন অনুষ্ঠান পাতোগৈ উদ্যোক্তা মণ্ডলী বহুত কষ্ট হয় এটা হাত চাপৰি আমাৰ মুকুতা আৰু মোহনৰ কাৰণে নহয় আমাৰ উদ্যোক্তা মণ্ডলীৰ কাৰণে এটা হাত চাপৰি দিয়ক বহুত বহুত ধন্যবাদ ইমান ধুনীয়া এটা অনুষ্ঠানৰ আয়োজন কৰিছে বহুত বহুত ধন্যবাদ আৰু মোৰ নিচিনা লগত ধৰা তাক মাতিছে তাৰ কাৰণে আৰু ধন্যবাদ বোলো বেহাবাৰী চাই আছেনে দুলীয়াজনৰ বেহাবাৰী চাই জানো বা সময় যে পাইছে আৰু দেই মুকুতাক লৈ আহিছোঁ বেয়া পাইছা নেকি খালি ওপৰত কভাৰ এটা লগাই থৈ আহিছোঁ এই কভাৰ মই খুলিম বাৰু কিন্তু মুকুতাক মানে টুপি পিন্ধিলে ভাল নালাগে হয়নে পোনপ্ৰথমে আপোনালোকৰ পবিত্ৰ মঞ্চৰ পৰাই আমাৰ হিয়াৰ আমঠু আমাৰ সকলোৰে প্ৰাণৰ শিল্পী আমাৰ মৰমৰ জুবিন গাৰ্গ ডাঙৰীয়াক আমি শ্ৰদ্ধাৰে সুঁৱৰিছোঁ জয় জুবিন দা 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 জাষ্টিছ ফৰ জুবিন গাৰ্গ জুবিন দাই ন্যায় পাবই লাগিব আৰু জুবিন দাক আমি আমাৰ কৰ্মৰাজিৰ মাজেৰে আমি জীয়াই ৰাখিব লাগিব তেখেতে য'ৰ পৰা আছে জুবিন দা আমাৰ সাহস আছিল জুবিন দা আমাৰ সাহস হৈ আছে আৰু সাহস হৈ থাকিব হয়নে নহয় কওক জয় জুবিন দা আৰু এই সুযোগতে সকলোকে হেণ্ডছ আপ ভাল লাগিছে আহোঁতে ইমান ধুনীয়াকৈ ফটো দিছে ইয়াত যে আহি বহিছোঁ প্ৰথম আহি পেলাই যেতিয়া বহিছোঁ ফটো উঠা উৎপাতটোৱে বেছি আমাৰ বৌহঁতে ইমান ধুনীয়াকৈ আমাক সহযোগ কৰিছে ফটো উঠিছে খালি আমি ফটো উঠোঁতে অকণ সাৱধান হৈ থাকোঁ আমি মানে বহুত বছৰ প্ৰগ্ৰাম কৰি আছোঁ যে ফটো উঠোঁতে এতিয়া মানে মহিলা আমাৰ পুৰুষসকলে কওকচোন ফটো উঠাৰ ক্ষেত্ৰত কিন্তু পুৰুষতকৈ মহিলাসকল কিন্তু সতৰ্ক হৈ থাকে হয়নে এতিয়া মুকুতা মই হওক মই কেকেটা হওক আমি য'তে আমি অনুষ্ঠান কৰিবলৈ যাওঁ মহিলাসকল হওক আমাৰ গাভৰুসকল বা মহিলাসকলে বেয়া পাব নালাগে সঁচা কথা এটা কওঁ আমাৰ পুৰুষসকলে ক'ব আমি যেতিয়া ফটো উঠিবলৈ যাওঁ তেতিয়া মহিলাসকলে কয় ফটো এখন ফটো হয়নে ইয়াতে মই দেখিলোঁ ফটোখন এনেকৈ উঠি পেলাই এনেকুৱা ধং আছে ফটোখন উঠি পেলাই মহিলাসকল বা ছোৱালী এজনীয়ে ফটোখন ধুনীয়াকৈ উঠি পেলাই একদম মহিলাসকলে এখন ফটো নহয় বা আমাৰ গাভৰুসকলে এখন ফটো নহয় একদম ফটোখন তলৰ পৰা ওপৰৰ পৰা মিলাই থাকে পিছত আমি দুটা একদম বেলবুংকৈ থাকোঁ এনেকৈ পিছত নহয় তাৰপিছত গম পাওঁ যে মহিলাসকল কিন্তু পিছদিনাখনতো ফেচবুকৰ হয় ইনষ্টাগ্ৰামত ফটোখন দি দিয়ে পিছদিনাখন এনেকুৱা হয় ইনষ্টাগ্ৰামত মহিলাসকল কিন্তু ধুনীয়াকৈ থাকে বা গাভৰুসকল ধুনীয়াকৈ থাকে গাভৰুসকল পূৰা মহিলাসকলে পূৰা একদম ধুনীয়াকৈ পিছত আমি দুটা যে ফটো কয় আমি দুটা এনেকৈ থাকোঁ আমাৰ ঘৰৰ মানুহে গালি পায় বোলে কিবা বেয়া বস্তু খাইছিল নেকি কিয় বোলে কালি ইনষ্টাগ্ৰামত দেখিলে গোটেই ফটো দেখোন এনেকৈ আছে ফ্ৰণ্ট হয়নে একে কিবা এটা কোৱা নহয় মানে বেলেগ কথা একো নাই এই মই বক্সটোৰ ওচৰত আছোঁ যে আপোনাৰ শব্দটো শুনি কিবা ভাল লাগি আছে সেইকাৰণে ময়ো এটা এনজয় এটা কৰি আছোঁ আৰু আচ্ছা যা হওক আজি এই দুলীয়াজানত আহি যথেষ্ট ভাল লাগিল আমি আজি ট্ৰেইনত আহিলোঁ আহি মানে কি মোৰ অকণমান শাৰীৰিকভাৱে স্বাস্থ্যটো বেয়া হয়তো দেখা পাইছে আগতকৈ অকণমান মানে কি শাৰীৰিকভাৱে বেয়া তাৰপিছত আহি মানে কি গাড়ী এখনত তাৰ ষ্টেচনৰ পৰা আহিলোঁ আহি মাজতে এজনক সুধিলোঁ বোলে মানুহজনে মানে ফোনতে কাৰোবাৰ লগত হিন্দীতে কথা পাতি আছে আমিও ভাবিলোঁ চাগে হিন্দী ভাষীয়ে হ'ব ধুনীয়াকৈ ময়ে হিন্দীতে সুধিলোঁ বোলে ভাই সাহেব ইয়ে দুলীয়াজান কা বিহুতলি কা হে মানুহজনে যিটো উত্তৰ দিছে মোৰ লগ হাই পাচাই উঠিছে মানুহজনে কৈছে বোলে চিধা চিধি যাতা হে কাইতে কুৰ্তি কৰ্তা হে ফিৰ দুলীয়াজান কা বিহুতলি পাতা হে এনেকুৱাকৈ যদি হিন্দী কয় আপোনালোকৰ বাৰু ব্ৰেইন বেয়া নহ'বনে বাৰু যা হওক আপোনালোকে আমাৰ বেহৰবে চাই আছে বুলি কৈছে ভাল লাগিছে আমাৰ লাভলীৰ কথাটো চবেই জানে হয়নে
মোৰ লগত যে এটা যে কিবা এটা যে চলি আছে আপোনালোকে গম পাইছে নে নাপাইছে পাইছেনে এই ল'ৰাবিলাকে বেছি গম পাইছে জ্বলিব নালাগে মোহনে জ্বলে ৰাকেশে জ্বলে আনকি মোৰ জোৱাইও জ্বলে হয়নে কিন্তু আচলতে কি জানাই তাইক যেতিয়া মই বিয়া পাতিব যাম নহয় তাইৰ ঘৰৰ ওচৰৰ মাইকী মানুহবিলাকে বিয়া গীত গাব কি বুলি গম পায় ও মন জ্যোতি বাইদেউতকৈ ভিনি দেউ এঘাত মান ছুটি হয় না হা গতিকে চাইছো বোলে চাইজত মিলা এটা দুলীয়াজানৰ পৰা উঠাই দিব লাগিব হয় নে নহয় আছেনে ইয়াত না দুলীয়াজানৰ আনো ছোৱালীবিলাক বৰ মৰমীয়াল ন না হয় আমাৰ জোৱাইও কৈ পঠিয়াইছে যে দুলীয়াজানৰ ছোৱালীবিলাক বৰ মৰমীয়াল গতিকে কিবাকে হ'লেও এজনী পতাই কিনে আনিবা আৰু গতিকে তাকে ভাবিছোঁ বাকী আমাৰ এখেতকো জানে হয়নে আৰু আমাৰ বেহৰবাৰী গোটেইখিনিকে জানে আমাৰ এছাই ছাৰকো জানে আৰু জোৱাইটো সকলোৱে জানে কিন্তু এটা কথা মোক ইমান বছৰ বিয়া পাতি দিয়া নাছিলে হয়নে আজি 14 বছৰ হ'ল বেহৰবাৰী মোক কিন্তু বিয়া পাতি দিছে জানো বিয়া পাতি দিয়া নাই সেইকাৰণে মই সংকল্প লৈছিলোঁ যে মই যদি বিয়া পাতিব নোৱাৰোঁ মোৰ ল'ৰা ছোৱালীকো বিয়া পাতিব নিদিওঁ তেখেতে যদি বিয়া পাতিব নোৱাৰে ল'ৰা ছোৱালীকো বিয়া পাতিব নিদিয়ে হয়তো এইটো ৰাকেশৰ ভাষাত ইনচে নিমিয়ে কিন্তু আপোনালোকে যে ইমান ধুনীয়াকৈ হাঁহে সঁচাকৈ ভাল লাগে আজিকালি যান্ত্ৰিকতা যুগ হয়নে মানুহে কিন্তু আজিকালি হাঁহিবলৈ পাহৰি গ'ল মানুহে আজিকালি ল'ৰা ছোৱালীৰ ওজনতকৈ কিতাপৰ ওজন বেছি হ'ল হয়নে নহয় কওক ল'ৰা ছোৱালীৰ ওজনতকৈ কিতাপৰ ওজন বেছি হ'ল আজিকালি যান্ত্ৰিকতা যুগ মানুহে যান্ত্ৰিকতাৰ পিছত দৌৰোতে হাঁহিবলৈ পাহৰি গ'ল তাৰ মাজতে আমাৰ বেহৰবাৰী আউটপোষ্টৰ ক্ষুদ্ৰ প্ৰয়াস যে মানুহখিনিক অকণমান ইমান চিৰিয়াছ চিটুৱেশ্যনত অকণমান যদি আমি হাঁহি খোৰাক দিব পাৰোঁ সেইটোৱে আমাৰ কাৰণে ডাঙৰ কথা সেইকাৰণে আমি চিৰিয়েলৰ যোগেদি যিমান পাৰোঁ 14 বছৰ এখন চিৰিয়েল আৰু এইখিনিতে জনাওঁ যে আপোনালোকৰ আশীৰ্বাদ মৰম চেনেহৰ মাজেদি বেহৰবাৰীয়ে আজি 3500টা খণ্ড 3500 খণ্ড পাৰ কৰিছে অকল আপোনালোকৰ মৰম চেনেহ আশীৰ্বাদৰ কাৰণে বহুত বহুত ধন্যবাদ আপোনালোকে যে এই উৎসাহ এই হাত চাপৰি বজাইছে 14 বছৰ আজি আমি হোটেলত আছোঁ আমাৰ মোৰ ভাইটি দুজনমান লগ কৰিছে কৈছে দাদা আপোনালোকক চাই আমি ডাঙৰ হ'লোঁ মই ভাবিছোঁ মোতকৈও ডাঙৰ লাগিছে বোলো আমাক চাই ডাঙৰ হ'লোঁ মানে আমি কিমান সি ফটো দেখাইছে নহয় 14 বছৰ এটা যাত্ৰা 14 বছৰ আগতে মই সৰু আছিলোঁ সিহঁতো আৰু সৰু আছিল কিন্তু এই 14 বছৰে যে আমি হাঁহি খোৰাক দিব পাৰিছোঁ সেইটো আমাৰ সামৰ্থ্য নহয় এই ৰাইজে আশীৰ্বাদ কৰিলে আপোনালোকৰ আশীৰ্বাদৰ মাজেদি আচলতে আমাৰ বেহৰবাৰী জন্ম হ'ল আমাৰ কে মোহন মুকুতাৰ জন্ম হ'ল আৰু সেইটো কাৰণে আজি আপোনালোকে আমাৰ কাৰণে নহয় আমি আপোনালোকৰ কাৰণে হাত চাপিব যাম আৰু মানে কি জানে মানুহে যেতিয়া সুবিধা পায় মানুহে হাঁহি ল'ব লাগে যেতিয়া সময় সুবিধা পায় মানুহে হাঁহিব লাগে কাৰণ ওপৰৰ পাৰি দাঁত কেতিয়া কাৰ হৈ যায় একো ঠিক নাই ইয়াতে মই দেখিছোঁ বহুত আমাৰ বৌসকল এপিনেও বহি আছে এতিয়া এইফালে বৌহঁতে মুকুতাই যেতিয়া কথা কৈছে মই যেতিয়া কথা কৈছে পূৰা খাকে হাঁহিছে কিন্তু এইফালে বৌ এজনী এনেকৈ হাঁহিছে জানে কেনেকৈ হাঁহিটো মই এনেকৈ ভাবি এইফালে চাইছোঁ এইফালেও চাইছোঁ বোলো বৌটো ধুনীয়া বৌয়ে কিয় একদম বোলো প্ৰথম ভাবিছোঁ বৌয়ে অকণ মেইনটেইন কৰি আছে নেকি এতিয়া মুকুতাই কথা কওঁতে বৌয়ে এনেকৈ হাঁহিছে তাৰপিছত মানে বোলে বৌয়ে অকণ মেইনটেইন কৰি আছে এতিয়া কৈছে বৌ মেইনটেইন কৰা নাই বৌ আগফালৰ দাঁতেই সৰিল সেইকাৰণে যেতিয়া যেনেকৈ পায় মানুহে হাঁহি ল'ব লাগে ধুনীয়াকৈ আৰু হাত চাপৰি বজালে মই এটা কথা কওঁ আপোনালোকে যেতিয়া হাত চাপৰি বজায় সকলোৱে একেলগে বজাব কাৰণ এজনে যদি হাত চাপৰি বজায় চাধা মৰাৰ নিচিনা লাগে হয়নে আৰু মই এনেকৈ কথা ক'লে ভাল লাগেনে এই দাদাই কৈছে বোলে মই এনেকুৱা এক্টিং কৰিলোঁ আপোনালোকে ইমান সহযোগিতা ইমান ধুনীয়াকৈ সহযোগ কৰিলে মই ধুনীয়া এটা এক্টিং কৰিলোঁ য'ত মানে এনেকৈ জানে মোক কোনেও সন্মান নকৰে এতিয়া দুলীয়াজনৰ মই গাড়ীৰ পৰা মানে নামিছোঁ আমাৰ এই পিলু আছে মোৰ বন্ধু জ্ঞান আছে গাড়ীৰ পৰা যে নামিছোঁ মুকুতা দাক ইমান ধুনীয়াকৈ মাতিছে মুকুতা দা মই যে গাড়ীৰ পৰা নামিছোঁ
আপোনালোকৰ ঢুলীয়াজনৰ সৰু সৰু ল'ৰা মই চিনি নাপাওঁ মই দেখি আছোঁ ওচৰে পাঁজৰে সিহঁতে মোক কেনেকৈ মাতিছে নাই মোহন মই এনেকৈ ঘূৰি চাইছোঁ কোনে মাতিছে আকৌ মুকুট দাদা আগলৈ গৈছে বেলেগ বেলেগ ল'ৰা ছোৱালী মাতিছে মুকুট দাদা ভালনে মানে একটা হেণ্ডশ্বেক দিছে মই যে আহিছোঁ কোনেও মোক গুৰুত্ব দিয়া নাই বিশ্বাস কৰক মই যে আহিছোঁ মোক মোহন মই এবাৰ ঘূৰি চাইছোঁ কোনে মাতিছে বোলে মানে মোৰ এনেকুৱা এটা এক্টিং কৰিছোঁ নে চবেই সন্মানেই নকৰে মই একদম সঁচাকৈ বেয়া পাব নালাগে মোক খং উঠি গ'ল মই আকৌ খঙতে কৈছোঁ বোলে তেতিয়া ভয় খাব নেকি সিহঁতে আকৌ শিলগুটি উলিয়াই কৈছে এনেকুৱা এটা এক্টিং কৰে নে কওকচোন আপোনালোকে মইতো মোহন কাৰ কাৰণে আপোনালোকৰ কাৰণে নহয় জানো এতিয়া মই এনেকৈ কথা কৈ আছোঁ আপোনালোকে ভাল পোৱা নাই আপোনালোকে হাত চাপৰি দিয়া নাই আপোনালোকে ভাল পোৱা নাই মই জানো মানে মোৰতো মুকুট দাদা ঠিকেদাৰ নিচিনাকৈ ভালকৈ কথা ক'বলৈ মন যায় কিন্তু এনেকৈ ক'লে আপোনালোকে ভাল নাপায় মই যদি এনেকৈ কওঁ তিন মোহন ত্যাগী বেহাবাই আপুত দিনো কি মতি লাগিছে ৰে আচ্ছা এই মোহন আমি যে ট্ৰেইনত যে আহোঁতে যে তই যে চেইনডাল যে টানিলি যে কিয় এই নহয় আজি মানে ইমান ভাল লাগিছে আহোঁতে আমি ট্ৰেইনত আহিছোঁ দুইটা গম পাইছে নাপাইছে আমি দুটা ট্ৰেইনত আহিছোঁ মই আহোঁতে ওপৰত শুই আহিছোঁ নামোতে অসুবিধা হোৱাৰ কাৰণে দীঘলকৈ ৰছী এডাল দেখিছোঁ টানি দিলোঁ তাৰপিছত গম পাইছোঁ এডাল ট্ৰেইনৰ চেইন বোলে এই ট্ৰেইনৰ চেইনডাল টানি দিছে তাৰপিছত তেতিয়া আহিছে পুলিচ আহিছে গোটেইখিনি মই ক'বলগীয়া হৈছে বাৰু প্ৰথমবাৰ বাৰু ঠিকেই গ'ল মই কিবাকৈ বচালোঁ নেক্সট টাইম আকৌ টানিলি কিয় নহয় প্ৰথমবাৰ টানোতে পুলিচ আহি গ'ল পিছত দেখিছোঁ পিছত দবাটোত ছোৱালী এজনী কান্দি আছে পেটৰ বিষ হৈছিলে কিবা হৈছে সেইকাৰণে চেইনডাল আকৌ টানিছোঁ বোলে পুলিচ আহে যদি আহক চেছে আচ্ছা কালি যাওঁতে এতিয়া যাবি কিহত আমি ট্ৰেইনত আহিছোঁ ট্ৰেইনত যাম হয়নে নহয় অঁ ট্ৰেইনত আহোঁতে টিকট কাটি আহিছোঁ যাওঁতে আকৌ টিকটে কটা নাই এই ডাউনত টিকেট কাটিব নালাগে অ' কিয় মই ট্ৰেইনত ৰুমাল দি পেলাই চিটটো ৰাখি থৈ আহিছোঁ ৰুমাল দি ট্ৰেইনত তই চিট ৰাখি থৈছ অঁ ইও আচল বিধে হ'ব হয়নে এই ইয়াক দেখোঁতে মানে কি কথা এটা মনত পৰিছে আপোনালোকৰ ইয়াৰে কিন্তু এই সৰু সৰু বাচ্চাবিলাক কিন্তু কম নহয় এই যে মোহন বুলি যে মাতিছে তেনেকুৱা এটাক মই অকণমান আগতে পালোঁ এই অকণমানি মই বোলো ভাইটি তুমি কোন ক্লাছত পঢ়া সি কৈছে যে কেজিত মই বোলো তুমি ৰাতিপুৱা কেইটা বজাত উঠা সি কৈছে 4টা বজাত মই বোলো গুড বয় তুমি 4টা বজাত উঠি চাগে পঢ়া তোমাক মা দেউতাই ভাল কথা শিকাইছে দেই এতিয়াৰ পৰা সি ডাইৰেক্ট কৈছে কোনে কৈছে মই 4টা বজাত উঠি মই পঢ়োঁ বুলি মই 4টা বজাত উঠি মই পেচাব কৰি আকৌ টোপনি মাৰোঁ গম পাইছে বিহু এভাগী কাৰণে কওক দাদা ইয়াত অকণ মছলা পাতি মিলাই দিয়কচোন কিবা মাংসত দিয়ে গোটেই মছলাখিনি মিলাই দিয়ক আমাৰ ডেকাখন আছে নাছে এইফালে যাব পাৰি নেকি না সন্ধিয়া পৰিলে বদনাম হয় আজিকালি যুগত মোবাইলটো ইমান ষ্ট্ৰং মই ইয়াত যে পৰিম কাইলৈ মোবাইলত আপোনালোকে এডিটিং কৰি এনেকৈ উলিয়াই দিব মোহন এনেকুৱা পৰিল মোহন ক'বই নোৱাৰে হয়নে এই প্ৰকৃতিৰ বুকুলৈ বসন্ত আহিলে ঐ গছে বনে খলা আজে কলিজা ঐ কিনো অসমীয়াৰ ও বিহুতি ঐ আহি ঐ বিহু বিহু ও লাগি হাত চামি বজাবনে ঐ যামে গৈ জাজিলৈ লাহু মই আজিলৈ থাকিব কহলে তুমি চেনাই ধন বুকুৰ ধন থাকিব কহলে ও তোমাৰ মৰম চেনে কাকো নিবিলাবা শৰীৰ নিদিবা ঐ জুয়ে চেনাই ধন বুকুৰ ধন শৰীৰ নিদিবা জুই
এইফালে ইমান ধুনীয়া লাগে আপোনালোকে ইমান ধুনীয়াকৈ অনুষ্ঠানটো সহযোগ কৰি আছে ইমান ধুনীয়াকৈ সহযোগ কৰিছে এইফালে মানে নৱ এগৰাকী দেখিছোঁ ইমান ধুনীয়াকৈ মুকুতা উঠি আহিছে ময়ো উঠি আহিছোঁ নৱই খালি ইমান ধুনীয়াকৈ আপোনালোকে হাত চাপৰি দি সহায় কৰিছে সহযোগ কৰিছে সেইফালে নৱই কেনেকৈ সহযোগ কৰিছে নৱজনে খালি অল নৱই ক'লে মাতি আছে মুকুতা যে ষ্টেজত উঠি আহিছে মুকুতাকো মাতিছে এনেকৈ মই উঠি আহিছোঁ মই মোকো মাতিছে এনেকৈ মই মানে ক'লেই যাব লাগে তাৰপিছত এতিয়া গম পালোঁ যে নৱই আমাক মাতা নাই নৱ টোপনি গ'ল নৱ এই নৱৰ কাৰণে কৈছোঁ হে নৱ ঢেল চলে কিয়া হে নৱ ডেকাসকলে কিমান থাকিব জপিয়াই ঐ এপাক উঠি নাচ নৱ নাথাকিব হাৰিয়া নৱ ঢেল চলে উকিয়াই নৱ কিমান থাকিম জপিয়াই এপাক উঠি নাচ নৱ নাথাকিব হামিয়াই আজি হাই হাই লাই খা পালে খা ধনিয়া বাবৰি বাৰীৰে বগৰী ঘৰৰে গিহিনী আনি থবি বুটলি মইনো যা বিললৈ মাছে মাৰিবলৈ পুঠি কলিখন কাৱৈটোৰ দিকনা আনিম নো মাছে মাৰি ৰাতিৰে সাজলৈ শাহুৱাই মাতিলৈ টেঙা শাকে সাজি খাম একো নাই আগলৈ যাব পাৰিব যোৱা তুমি খুলি যোৱা মানে মই ভাবিছোঁ আকৌ এইটো আচল মুকুতা হয় নাই কওক নহয় মানে কি গম পাইছে আপোনালোকে এবাৰ ভিডিঅ' এটা পাইছিলে চাগে মই ষ্টেজৰ পৰা পৰিছিলোঁ যে বহুতে বেয়া বেয়াকৈ কমেণ্ট দিছিলে সেইকাৰণে আজিকালি আগুৱাই নাহোঁ হয়নে বোলো ললিতৰ জীয়েকে চাইকেল চলাই কলেহে যায় মণ্ডলৰ পুতেকে বাট ধৰি চুমা খাই ঠিকে আছেনে ললিতৰ জীয়েকে চাইকেল চলাই কলে যায় মণ্ডলৰ পুতেকে বাট ধৰি চুমা খাই হায় অঞ্জনা তুমি মোৰ জীৱনৰ ৰেলেৰা বেঙেনা তোমাকে পুৰিল হৈ তেল টেঙা সানিল হৈ কুকুৰে খোৱা দি গাহৰিয়ে খোৱা দি খাম মই আপোনালোকক এটা কথা কৈছোঁ আজি যদি আমাৰ দেশখন চেঞ্জ কৰিব লাগে নহয় তেনেহ'লে মাইকী মানুহখিনিয়ে চেঞ্জ কৰিব লাগিব হয়নে নহয় মাইকী মানুহখিনিয়ে চেঞ্জ কৰিব লাগিব এইকাৰণে কৈছোঁ মতা মানুহবিলাকে দেশ চেঞ্জ কৰাটো বাদ দিয়ক ঘৈণীয়েকৰ সন্মুখৰ পৰা টিভি ৰিম'টটো চেঞ্জ কৰিব নোৱাৰে হয়নে আৰু এটা কথা কৈছোঁ দেই হয়নে নহয় আপোনালোকে ক'ব আগতে বিহু উপলক্ষে তিথি উপলক্ষে আমাৰ গাঁৱত এই কুকুৰা যুঁজ পাতিছিলে হয়নে ম'হ যুঁজ পাতিছিলে আজিকালি ম'হ যুঁজ কুকুৰা যুঁজ নাইকিয়া হ'ল টিভি চেনেলত কেইটামান নেতাক মাতি নিলে ষ্টাৰ্ট হৈ গ'ল হয়নে নহয় বাৰু গতিকে আপোনালোকৰ ইয়াতে আহি আজি যথেষ্ট ভাল লাগিছে আপোনালোকৰ এই উদ্যোক্তাসকলক ধন্যবাদ জনাইছোঁ ইয়াত উপস্থিত থকা সমূহ ৰাইজক ধন্যবাদ জনাইছোঁ আৰু ইয়াতে যিমানখিনি ভিডিঅ' কৰি থকা ইউটিউবৰ দাদা বন্ধুসকলকো আমাৰ তৰফৰ পৰাই ধন্যবাদ জ্ঞাপন কৰিছোঁ ইমান ৰাতি হ'লেও আপোনালোকে যে আছে আৰু আমাৰ যিমানখিনি প্ৰশাসনৰ বিষয়া আছে তেখেতসকলকো বেহৰবাৰী আউটপোষ্টৰ তৰফৰ পৰা ডাবল চেলুট এই ৰাতিও যে আপোনালোকে ইয়াতে আছে আৰু ৰৈ আছে কি এটা মৰম বেহৰবাৰী এই বেহৰবাৰীক যেনেকুৱাকৈ ইমানখিনি মৰম দি আগবঢ়াই নিছে